হাজোৰ পৰা প্ৰায় 3 কিলোমিটাৰ নিলগত এখন গাঁও অভয়পুৰ। আৰু এইখন গাঁৱতে আছে এজনী চঞ্চল ছোৱালী। তাই যদিও দেখাত ডাঙৰ হৈছে, কিন্তু মনটো এতিয়াও শিশুসুলভ হৈয়ে আছে। এতিয়াও বুজিবই পৰা নাই, তাইৰ মনৰ পৃথিৱীখনতকৈ বৰ্তমানৰ পৃথিৱীখন বহুত জটিল। মাজনী ইফালে আছোন। বিতাই ক, তই এতিয়া সৰু হৈ থকা নাই, তোৰ বিয়াৰ উপযুক্ত বয়স হৈছে। চা বিতাই, মই এতিয়াতে বিয়া নহওঁ। কিয় মাজনী? এইটোৱেই তোৰ বিয়াৰ উপযুক্ত সময়। চা বিতাই, মই কি তোৰ ওপৰত এতিয়া বুজা হৈ আছো নেকি? তই বুজিবলৈ চেষ্টা কৰ মাজনী। তই সুখত থকা দেখা পালেহে মই শান্তিৰে মৰিব পাৰিম। মুখত যি আহে তাকে নকবি দে পিতাই, তই যি ভাল দেখা তাকে কৰ। এনেকৈ আৰম্ভ হ'ল ঋতু আৰু বৰষাৰ সাংসাৰিক জীৱন। সৰুতে মাকৰ মৰম নোপোৱা বৰষাই পাৰিবনে শাহু মাকৰ পৰা মৰম আদায় কৰিবলৈ? পাৰিবনে তাই সেই নতুন ঘৰখন নতুন ৰূপত সজাবলৈ? আমাৰ ঘৰত কিছুমান নিয়ম কানুন আছে, যিবোৰ হয়তো তোমালোকৰ নিচিনা মানুহে ঢুকি নাপায়। আৰু শুনা, এইখনক টেবুল বুলি কয়। চাহ হাতত নহয়, টেবুলত। তুমি কান্দিছা কিয়? এটা কথা কওকচোন। কোৱাচোন, কি কথা? শাহুমা আৰু নিজৰ মাৰ মাজত পাৰ্থক্য কি? হঠাৎ যে এইবোৰ সুধিলা? বুজিছোঁ দিয়া, মাৰ লগত কিবা লাগি ৰ'ব। চোৱা, এইবোৰ এতিয়া বাদ দিয়া, কালি আমি বজাৰলৈ যাম। হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা
অযুত বাসনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা বিটু চা এফালে আছোন অঁ মা কোৱা চা বিটু আমাৰ ঘৰখনত এটা নাম আছে এই নামত দাগ লগাটো জানো তই বিচাৰ মই ঠিক বুজা নাই মা এজনী মাক নোহোৱা ছোৱালী আমাৰ ঘৰৰ বোৱাৰী হ'ব পাৰে জানো মা তুমি এইবোৰ কি কৈছা অঁ মই ঠিকে কৈছোঁ তই তাইক ডিভ'ৰ্চ দে আৰু এইবাৰ তোৰ কাৰণে ছোৱালী মই চাম কি মই যি কওঁ এবাৰে কওঁ হে ভগৱান এইবোৰ কিহৰ ৰং চাই আছা তুমি এফালে মোক জন্ম দিয়া মা আৰু আনফালে জন্ম পাই মাকৰ মৰম নোপোৱা বৰষা এতিয়া মই কাক আৰু কাক ধৰোঁ উপায় দিয়া ভগৱান উপায় দিয়া মই তোমাৰ কথা ৰাখিলোঁ মা লগতে মোৰ ভাল পোৱাৰ মৰ্যাদাও ৰাখিলোঁ তোমাৰ শেষ ইচ্ছা পূৰণ কৰিলোঁ মা মা মোক আৰু বৰষাক এঠাইত খৰি দিবা আৰু আমাৰ তিনিওজনৰে কাজ কৰিবা তুমি হয়তো ভাবিছা তিনিজন কিয় মই বৰষা আৰু আমাৰ আহিবলগীয়া সন্তানটো হয় মা মৃত্যুৰ সময়ত বৰষা গৰ্ভৱতী আছিল তুমি জানানে মা মৰাৰ সময়ত বৰষাই কি কৈছিল যে আমি নহ'লে মাৰ যত্ন কোনে ৰাখিব ইয়াৰ উত্তৰ মই বৰষাক দিব নোৱাৰিলোঁ মা আজি কেৱল তিনিজন মানুহৰে মৃত্যু হোৱা নাই মৃত্যু হৈছে মৰম ভালপোৱা আৰু স্নেহ মমতাৰ মা যদি কলিজা হয় তেতিয়াহ'লে স্ত্ৰী হৃদয় কলিজাৰ অবিহনে যেনেকৈ মানুহ বাচি থাকিব নোৱাৰে ঠিক তেনেকৈ হৃদয়ৰ অবিহনেও মানুহ বাচি থাকিব নোৱাৰে মা দুয়োটাই জীৱনৰ মূল্যৱান অংশ মই তোমাৰ কথা ৰাখিলোঁ মা মই তোমাৰ কথা ৰাখিলোঁ